मैंने नया YouTube चैनल क्यों खोला? What is the reason behind it? क्यों खुलीसु मैंने? हाय मोर बंधु बान्धवीসকল मोर नाम आकाश और स्वागतम जनाइছো मोर सेकेंड YouTube चैनल লৈ শুনিবলৈ বেয়া লাগিব just because मोर অসমীয়া কথা বহুত বেছি বেয়া সরি मोर অসমীয়া ল্যাঙ্গুৱেজ কি কৈ আছো মই বেছি স্ক্ৰিপ্ট লিখিব গলে এইবোৰে হয় সো বেক টু দা পইণ্ট সো এইটো চেনেলত যিমান কেতিয়া মোৰ ভিডিঅ'ছ আহিব সো গোটেইকেইটা অসমীয়াত হ'ব জাষ্ট বিকজ মই অসমৰ বাহিৰত বহুত কম ট্ৰেভেল কৰোঁ সো এইটো কাৰণে ভাবিলোঁ যদি অসমত আছোঁ তো মোৰ 80% মানুহ অসমৰে চাই 20% চাগে বাহিৰৰ চাই মানে চাই আৰু সো এইটো কাৰণে মই এবাৰ অসমীয়াতে ভিডিঅ'ছ বনাম লাইক ব্লগছ ট্ৰেভেলিং ভিডিঅ'ছ behind the scenes challenges videos so jiman kita videos ase মোৰ second channel ote ahibo so for the first time moi etu অসমীয়া video banai asu so অলপ সলপ mistake hobo pare just because মই আগতে হিন্দীত বনাইছিলো videos bur মানে vlogs bur মানে ইমান কেটা vlogs নাই 500 মান vlogs asile but হিন্দীত বনাইছিলো so এইটো কাৰণে মোৰ হিন্দীটো ওলাই আহিব খোজে আৰু but হিন্দীটো একদম পচা হিন্দী তো বাদ দিয়া যিয়ে নহওক তো এইবাৰ পৰা যিমান পাৰো অসমীয়া ভিডিঅ'ছ বনাম অসমীয়া ব্লগ বনাম যিমান জি আছে আৰু এইবাৰ পৰা যিমান কেটা ভিডিঅ'ছ আহে মোৰ গোটেই অসমীয়াতে আহিব কিন্তু মোৰ এইটো চেনেল আহিব সেকেন্ড চেনেলত ফাৰ্স্ট চেনেল নাহে আকৌ সো বেক টু দা নেক্সট টপিক সো মই মোৰ সেকেন্ড ইউটিউব চেনেল কিয় খুলিলো ওকে জাস্ট বিকজ মোৰ যোনটো ফাৰ্স্ট ইউটিউব চেনেলটো আছিল তো সেইটো ডান্সৰ কন্টেন্ট হয় সো সেইকাৰণে তাতে অকল ডান্স ভিডিঅ'ছে দিম বুলি ভাবিছোঁ কাৰণ মাজতে মানে মই ডিস্ট্ৰেক্ট হৈ গৈছিলোঁ জাস্ট বিকজ মই মানে মাথাত সোমাই গৈছিল যে মই ভ্লগছো আপলোড দিব পাৰোঁ এবাৰ মই চেলেঞ্জ ভিডিঅ'ছো দিব পাৰোঁ BTSও দিব পাৰোঁ সো মানে ডিস্ট্ৰেক্ট হৈ গৈছিলোঁ তাৰে কাৰণে ভাবিলোঁ মই ভাবিছিলোঁ কি 50K হোৱাৰ পিছত মই সেকেন্ড চেনেল খুলিম আৰু কিন্তু এতিয়া আৰু ভাবিছোঁ ট্ৰেভেল যদি কৰোঁ বাহিৰত তো অবভিয়াছলি ব্লগছ কেইটা থাকিব লাগে ন সো এইটো কাৰণে সেকেন্ড চেনেলটো খুলিলোঁ আৰু নেক্সট ৰিজন আৰু এটা ৰিজন সেইটো আছে কি আই এম নট এ ষ্টেবল পাৰ্চন just because মই নতুন বস্তু কৰি ভাল পাওঁ সো আজি ব্লগছ কাৰোবাৰ ব্লগছ দেখিলোঁ মোকো ব্লগছ কৰিব মন গৈছে নেক্সট দেখিলোঁ চেলেঞ্জ ভিডিঅ'ছ কৰিব মন গৈছে একাও দেখিলোঁ BTS লোৱা মানে ইমান মস্তি হয় যদি আমি শ্বুট এটা কৰোঁ কিমান মস্তি হয় তেতিয়া তো সেই বস্তুবোৰ দেখাব মন আছে সো যিমানকেইটা ভিডিঅ'ছ আছে মই গোটেই এইটো চেনেলতে দিম তো সেইটো কাৰণে মস্তি মজাক বহুত হ'ব ইন্টাৰেষ্টিং হ'ব এইটো চেনেল ওকে সেইটো চেনেলটোত আপোনালোকে গোটেই অকল ডান্স দেখা পাব অনলি ডান্স এণ্ড ষ্টৰি এইটোৱে থাকিব ন কণ্টেণ্টটো তো অকল ডান্সৰে চেনেল থাকিব এইটো বাট ইয়াতে মানে মস্তি মজাক বহুত থাকিব চ' আৰু এটা টপিক আছে চ' সেইটো হ'ল মই হিন্দীত ভ্লগছ কিয় নবনাওঁ এইটো চেনেলৰ কাৰণে ওকে তো মই এইটোও কৈ আছোঁ তো মই এইটো এবাৰ হিন্দীত কৈ দিওঁ জাষ্ট বিকজ হিন্দী জানা মানুহ থাকিব পাৰে ন মষ্ট প্ৰবেবলি যোনটো অসমৰ বাহিৰৰ অসমীয়া সেইবোৰ নাজানে চ' সেইবোৰ হিন্দীত মই এবাৰ কৈ দিওঁ মানে just because असम के मेरा 100% से असम के 70% है व्यूअर्स ओके एंड 30% बाहर के हैं तो जितने सारे बाहर के हैं तो वो लोग के लिए हमने डांसिंग चैनल खुला हुआ है तो आप लोग जाओ एंजॉय करो मैं मतलब वीकली वीडियोस पोस्ट करता हूँ तो वहाँ पे आप लोग जाओ एंजॉय करो आराम से वीडियोस देखो अच्छा लगा शेयर करो अच्छा नहीं लगे तो भी शेयर करो लाइक करो बस वही और हाँ तो ये चैनल में मतलब सिर्फ असम के लोगों के लिए है ओके जो असमीज जानते हैं और जो लोग नहीं जानते फिर भी देखो मज़ा आता है क्या ठीक मतलब वीडियो देखते देखते असमीज सीख भी जाओ तो वही और ज़्यादा कुछ बोलने को नहीं है एंड लास्टली मैं सबके बस এইটোৱে ক'ব খুজিছোঁ যে এইটো ভিডিঅ'টো মই বিশেষকৈ একো নাছিলে জাষ্ট মই কিছুমান কথা ক্লিয়াৰ আউট কৰিলোঁ যে মই কিয় খুলিলোঁ আৰু ৰিজনটো কি অসমীয়াত কিয় ব্লগছ বনাই আছোঁ জাষ্ট সেইবোৰৰ কথা ক্লিয়াৰ আউট কৰিছোঁ এণ্ড মোৰ অসমীয়া কথা বহুত আপছ এণ্ড ডাউন হয় চ' সেইটো কাৰণে আৰু ক্ষমা কৰি দিব আৰু যিমানজনে মোৰ ভিডিঅ'টো চাইছে তো চাইছে যদি আৰু ভাল লাগিলে ভিডিঅ'টো ওকে ভাল লাগিলে লাইক আৰু ছাবস্ক্ৰাইবটো মাৰি কেনে যাবা ওকে ভাল লাগিলে আৰু যদি ভাল নালাগেও তো তেতিয়াও লাইক এণ্ড ছাবস্ক্ৰাইবটো কৰি দিব জাষ্ট বিকজ নতুন চেনেল হয় ইয়াৰতো অলপ মানে ছাপোৰ্ট কৰিব লাগিব ন ছাপোৰ্ট নকৰিলে কেনেকৈ হ'ব চ' লাষ্টলি বেছি ড্ৰামা নকৰোঁ ধন্যবাদ সকলোকে যোনে মোৰ ভিডিঅ'টো চাইছে এণ্ড লগ পাম বহুত জল্দি লগ পাম জাষ্ট বিকজ এইটো চেনেলটো মই বহুত বেছি এক্টিভ ৰাখিম বিকজ ডান্স নহয় ন ডান্স থাকিলে কেনেকুৱা হয় কৰিঅ'গ্ৰাফি কৰাৰ টাইম লাগে শ্বুট এণ্ড অল আৰু এইটো হ'ল ভ্লগছ ন ডেইলি ভ্লগিং চেনেল নিচিনাই হ'ল ভ্লগিং ট্ৰেভেলিং ভিডিঅ' চেলেঞ্জেছ ভিডিঅ'ছ তো আহি থাকিব ভিডিঅ'ছ উইকলি পষ্ট কৰিব মই ট্ৰাই কৰিম অ'কে তো লগ পাম তো বাই বাই